हेलो गाइस तो वेलकाम मोर अन्य এটা ভিডিঅ'লৈ তো আজিও আন দিনাৰ নিচিনা ডিউটি যাবলৈ ওলালোঁ কি ক'ব গাইস যাবৰে মন নাই তথাপি ওলালোঁ আৰু যাবলৈ কি কৰিম যাবতো লাগিবই উপায় নাই আহি এই কেমেৰা খুলি মুছন দিবলৈ ধৰিলোঁ গাইস কি ক'ব আৰু তাৰ পিছত ভাবিলোঁ আৰু অলপ চাহকে খাই লওঁ কি কৰিম আৰু অলপ তাৰ পিছত এই আখোৱা তো অলপ চাহ খাই তাৰ পিছত ব্ৰেকফাষ্ট কৰি ল'লোঁ কাৰণ খাবতো লাগিবই যেহেতু কাম কৰিব লাগিব আৰু ইফালে বতৰটো মুড অফ হৈ আছে নেকি বাৰু নেকি গাইস আৰু এয়া ওলাই আহিলোঁ আহি কি দেখিছোঁ ৱাও কি ৱেডাৰ একদম বতৰে মানে ডেইলি বতৰটো এনেকুৱা হৈছে তাৰ পিছত দেখিলোঁ আমলখি গছ আৰু চাওক এয়া আমলখি পাৰিব গৈছিলোঁ আৰু লাঠিডাল গছতে ৰৈ থাকিল ৱাও কি বাত হে ৰৈ গ'ল তাৰপিছত এয়া চাওক মই জুখুনি নিচিনা চুলি তুলি মেলি একদম গাত যিমানখিনি বল আছিল সিমানখিনি দি জোকাৰিছোঁ কিন্তু নহ'ল নাপালোঁ একো নাপালোঁ গাইস লাঠি ভি नहीं मिला আমলখি ভি नहीं मिला গাইস क्या ही बोले পিছত বাছত আহি আৰু লগৰজনৰ লগতে অলপ পুষ্পা জুগৈ গানে হিচালা এছাই ডাইলগ দি ভিডিঅ' বনাই আছোঁ তাৰপিছত আৰু এইফালে আমাৰ বাছ যাবলৈ ধৰিলে খিৰিকীখনকে খুলি আৰু বতাহ খাই খাই গৈ আছোঁ তাৰপিছত এইফালে পাহাৰটো দেখি এনেকৈ লাগিল যে এই টিলাটোৰ ওপৰতে ঘৰ এটা বনাই থাকোঁ নেকি কিন্তু যিহে ধুমুহা বৰষুণ আহে ইফালে যিহে আৰু চেহেৰা উৰুৱাই লৈ যাব পাৰে আৰু ইফালে চাইছোঁ বতৰটো আজি ঠিকেই নহ'ব পাৰে আৰু এই বাইদেউৰ কথা শুনক গাইস তাই বোলে টি চাৰ্টটো 475 লৈছে গাইস আৰু পেণ্টটো কিমান লৈছে সুধিম দে पेन बताओ कितने का है पेन ज़्यादा दामी नहीं है শুনিলে গাইস পেনটো বোলে ज़्यादा দামী নহয় আৰু আমি সবে হোষ্টেল পালোহি তাৰ লগত ফূৰ্তি কৰোঁতে তো এই ৰুমে পালোহি গাইস কি ক'ব আৰু আহি পালোঁ আৰু চানডে ডিউটি কৰি আৰু এইফালে মই বৰষুণৰ তিতি ৰাতি চাৰ্টৰ ওপৰত মুছন দিছোঁ গাইস তো শ্বাহৰুখ খানৰ পোষ্ট তো গাইস ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই